সিহঁত আৰু যেন কোনোবা ৰৈ আছে এনে লাগিছে। কোননো ৰৈ থাকিব মহাৰাজ? নহয়। থাকিলেই যেনিবা কোনেনো কি কৰিব? নহয় মন্ত্ৰীবোৰ, কিবা যেন অথন্তৰ ঘটিব এনে লাগিছে। কোন ৰৈ আছে মোৰ সিংহত আৰু সুমংগল নে বিমংগল? মহাৰাজ, আপুনি মিছাতে চিন্তা কৰিছে। লংকেশ্বৰ পৰিলৈ বিমংগল আহিব নে সুমংগল আহিছে? সুমংগল কি হৈছে তাই? কিয় চিঞৰিছে তাই? মনে মোৰ কি হৈছে তোৰ? ভৰি কি হৈছে সোনকালে ক। আপুনি ৰাণীৰ লগত ৰণত মতলীয়া হৈ ৰাজ্যৰ কথা পাহৰি পেলাইছে দাদা। সিফালে দণ্ডুকা বনত 14,000 সেনা মাৰি নিষেধ কৰিলে। আৰু এয়া চাওক দাদা। তোৰ এই দখা? দাদা, সিহঁতে মোক নাক কাণ কাটি অপমান কৰিছে। সহ্য সিহঁত শীঘ্ৰে কমক। সিহঁত দুজন মনুষ্য দাদা। সামান্য মনুষ্য, তাতে আকৌ দুজন? ৰাৱণৰ ভনী হৈ তই কি কৰি আছিলি? কোন সিহঁত? নাম কি সিহঁতৰ? দাদা, সিহঁত অযোধ্যাৰ ৰজা দশৰথৰ পুত্ৰ। সিহঁত বনবাসী। সিহঁতৰ নাম ৰাম আৰু লক্ষ্মণ। ৰাম আৰু লক্ষ্মণ? আহিলে যে দাদা। নাম দুটা শুনে হাঁহি উঠিছে ভৰি। দাদা, সিহঁতৰ লগত সীতা নামৰ এজনী সুন্দৰী ৰমণীও আছে। এই নামটো শুনে হাঁহি উঠিছে ভৰি। সেই ৰমণীক হৰণ কৰি আনি আপুনি ৰাজ প্ৰতিষ্ঠাৰী পাতক দাদা। ৰমণীৰ বিৰহত সিহঁত শুকাই খিনাই মৰিব। তই কওঁতে কামবোৰ কৰিম ভৰি। সিহঁতক তিল তিলকৈ হত্যা কৰি তোক কৰা অপমানৰ মই চৰম প্ৰতিশোধ ল'ম। তই যা ভৰি, লংকেশ্বৰ সিহঁতক উচিত দণ্ড দিব। তই নাকান্দিবি। যা। মন্ত্ৰীবৰ মহাৰাজ, বনবাসলৈ ৰাম আৰু লক্ষ্মণ আহিছে। মোৰ আকাংক্ষিত চিকাৰ্যেৰ পিঞ্জৰাৰ ফালে আগবাঢ়িছে। হয় মহাৰাজ, কিন্তু কথাষাৰহে ভালদৰে নুবুজিলো। নুবুজিব মন্ত্ৰীবৰ। কিয় ভৰিয়ে শুনা নাই? দুজন সামান্য মনুষ্যই আমাৰ 14,000 সেনা মাৰি শেষ কৰিছে। আৰু সিহঁতে দশাননৰ ভনীৰ নাক কাণ কাটি ৰাজ্যক ফুলক উপহাস কৰিছে। গতিকে মই প্ৰতিশোধ ল'ম। সুন্দৰী ৰমণীজনী হৰণ কৰি আনি মই চৰম প্ৰতিশোধ ল'ম। উত্তম প্ৰস্তাৱ মহাৰাজ। গতিকে মোক উপায় লাগে। সেই উপায় মানে মহাৰাজ? আপুনি নোৱাৰিব মন্ত্ৰীবৰ। ইয়াৰ উপায় মই নিজে উলিয়াব লাগিব। মায়া, ছলনা আৰু বাহুবল। মন্ত্ৰীবৰ, এতিয়া মাৰিচ মামাক ইয়ালৈ পঠাই দিয়ক। ভাল মহাৰাজ। যাওক। প্ৰতিশোধৰ দিনপুৰা দাও দাওকৈ জ্বলিব লাগিছে। সীতাক হৰণ কৰি আনি ৰাজ প্ৰতিষ্ঠাৰী পাতিম। এয়াই অকল মোৰ অভিলাষ নহয়, ইয়াতকৈ ডাঙৰ অভিলাষ অপূৰ্ণ হৈ আছে এই লংকাধিপতি ৰাৱণৰ। বনবাসী অবোধ মনুষ্য। জয় হওক। ভাগি কথাত যে মাতিলা। মামা, এটা বৰ সুন্দৰ সুযোগ আহিছে মামা। সুন্দৰ সুযোগ? সোণালী সুযোগ। সোণালী?
সুযোগ সদায় ল'ব লাগে ভাগিন। সোণালী সুযোগ পলম কৰিবই নালাগে। এদিন সুন্দরী রমণী হরণ করে আনি মই তাকে রাস প্রতিশ্রুতি পাতিব করেছি। কোন হে রমণী ভাগিন? শুভ চিন্তন ভাগিন। মামা সুন্দরী গৰাকী কোন ভাগিন? মামা পঞ্চতী বনলৈ রাম আর লক্ষ্মণ আহিছে। ৰাম আৰু লক্ষ্মণ। ৰাম আৰু লক্ষ্মণ তাৰ পিছত ভাগিন? সিহঁতে দন্দুকা বনত থকা আমার 14,000 হেনা মারি নিক্ষেপ করেছে। সৰ্বনাশ আর সৰ্বনাশ ভাগিন। আর সিহঁতে মোৰ ভনী সূৰ্পনখাৰ নাক কাণ কাটি ৰাক্ষসকুলক উপহাস কৰিছে। আৰু সৰ্বনাশ ভাগিন, আৰু সৰ্বনাশ। মামা কপিছে কিয়? নাই ভাগিন, নাই কপা নাই ভাগিন। মই কবিম কিয়? মই মাৰিছ, মোৰ নাম মাৰিছ, মই অসুৰ। আৰু মই কাৰ মামায়ে? আপুনি ৰাৱণৰ মামাই। ভাগিন, তেনেহ'লে তুমি মোক ভয়ত কপা বুলি কৈছা কিয়? লাজ পাওঁ ভাগিন। মামা সিহঁতৰ লগত এজনী সুন্দৰী ৰমণী আছে আৰু তাইকে মই হৰণ কৰি চৰম প্ৰতিশোধ ল'ম। ভাগিন, ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব ভাগিন। সিহঁতে লংকাত প্ৰলয় ঘটাব। প্ৰলয়? প্ৰলয় ঘটাব? সঁচাকৈ সিহঁত আহিবনে? হ'বনে সিহঁতে লংকেশ্বৰৰ মুখামুখি? হ'ব ভাগিন, নিশ্চয় নিশ্চয় মুখামুখি হ'ব ভাগিন। তেনেহ'লে পলম নকৰো মামা। সেই বনবাসী ৰাম আৰু লক্ষ্মণ ইয়ালৈ আহিবই লাগিব। ময়ো চাই ল'ম স্বৰ্ণ লংকাত কেনেকৈ জ্বলে প্ৰলয়ৰ লেলিহান। মই বুজা নাই ভাগিন। নবুজিব মন্ত্ৰীবোৰেও বুজা নাই। বুজিছো একমাত্ৰ মই সেই সুন্দৰী ৰমণী যদি হৰণ কৰি আনি ৰাস প্ৰতিশ্ৰুতি পাতিব খুজিছো। ভাগিন, মিছা প্ৰতিবাদ কৰি লাভ নাই ভাগিন। মোৰ কিন্তু বৰ ভয় লাগিছে ভাগিন। মামা আপুনি ৰাম লক্ষ্মণক মায়েৰে চলনা কৰি সীতা হৰণৰ বাবে অলপমান সুযোগ দিয়ক। ভাগিন, মই নোৱাৰিম ভাগিন। ৰাম লক্ষ্মণ সাধাৰণ মনুষ্য নহয়, তেওঁলোক ভগৱানৰ অৱতাৰ। মই মায়াৰে তেওঁলোকক চলনা কৰিব নোৱাৰিম ভাগিন। মামা মই জানো একমাত্ৰ আপুনি এই কাম কৰিব পাৰিব, গতিকে যাওক। ভাগিন, মিছা ক'লে কি হ'ব? মোৰ ভয়ত মই কম্পমান হৈ আছো, সিহঁতৰ ভয়ত। ভাগিন, সামান্য মনুষ্য নহয় সিহঁত। সামান্য মনুষ্যৰ ভয়ত মহাপৰাক্ৰমী অসুৰ আজি থৰহৰি কম্পমান। আপোনাৰ বাবে লজ্জিত আজি ত্ৰিভুৱন বিজয়ী বীৰ ৰজা লংকেশ্বৰ। অসুৰৰ নামত কলংক আপুনি। মামা এই ৰাজযজ্ঞ ইয়াক আপুনি পালন কৰিবই লাগিব। আৰু নহ'লে মই মামা বুলি আপোনাকো ৰেহাই নিদিম। আজিৰ পৰা আপোনাৰ স্থান হ'ব উত্তাহল। কোন আছ? ভাগিন, সামান্যৰ এক টকৰ হাতত মৃত্যু বৰণ কৰাতকৈ মই ভগৱান শ্ৰীৰামচন্দ্ৰৰ হাততে মৃত্যুবৰণ কৰিম। ভাগিন, চিন্তা নকৰিবা। মই চলনাৰে স্বৰ্ণমৃগৰ ৰূপ ধৰি ৰাম লক্ষ্মণ আৰু জানকীক বহু দূৰলৈ লৈ যাম। উত্তম মামা। আৰু সেই সুযোগতে স্বৰ্ণমৃগৰ লোভত সিহঁতে মোক খেদি যাব। আৰু ভাগিনে সুযোগ লৈ জানকীক হৰণ কৰিবা। অতি উত্তম মামা। যাওক, পলম নকৰিব।
নকৰো ভাগিন, বিদায় হে ভাগিন। যাওক। কিন্তু ভাগিন, ময়ো হাই হগৈ সীতা হৰণৰ বাবে। ব্ৰাহ্মণ নাই। হে ব্ৰাহ্মণ, ঘৰত এতিয়া কোনো নাই, বনবাসী আমি, খাবলৈ একো নাই, কি দিম আপোনাক? নাই যদি হ'ব দে আই, মই আহিলো। ৰ'ব ৰ'ব ব্ৰাহ্মণ, হে ভগৱান, কি কৰোঁ এতিয়া? বৃদ্ধ ব্ৰাহ্মণ উভতি গ'লে মোক মহা পাপে চুব। মই তেনেহ'লে আহো আই। ৰ'ব ৰ'ব ব্ৰাহ্মণ, ঘৰত এটা পকা ফল আছে, সেইটোকে খাই আপুনি ক্ষুধা নিবাৰণ কৰক। হ'ব হ'ব আই, সোনকালে আনাই। ৰ'ব ব্ৰাহ্মণ। জাগি উঠ, জাগি উঠ উদন্ত ৰাক্য, এয়াই তোৰ সুবৰ্ণ সুযোগ। এয়া ফল গ্ৰহণ কৰক ব্ৰাহ্মণ। মই আৰু লৰচৰ কৰিব নোৱাৰো আই, শৰীৰ মোৰ অৱস হৈ পৰিছে। ভিক্ষাৰী ব্ৰাহ্মণক ঘূৰাই নপঠাবাই। অকণমান আগুৱাই আহক ব্ৰাহ্মণ। যদি ভিক্ষা দিবলৈ মন আছে ইয়ালৈ আহি দিয়াই, নহ'লে মই গুচিয়ে যাওঁ। হে ভগৱান, কি কৰোঁ এতিয়া? ব্ৰাহ্মণগৰাকী উভতি গ'লে মোক মহাপাপে চুব। ইফালে লক্ষ্মণৰ বাধা। হে দেৱতাসকল, সকলো সাক্ষী হ'ব। ব্ৰাহ্মণৰ সেৱাৰ অৰ্থে অতিক্ৰম কৰিব খুজিছোঁ আজি লক্ষ্মণ ৰেখা। দিয়া দিয়াই, আৰু অকণমান আগুৱাই আহা। আৰু অকণমান আগুৱাই আহাই। দিয়া দিয়াই। আজিৰ পৰা তুমি ধুব নালাগে হিত, তোমাৰ বাবে হাত কৰি ৰখা হৈছে স্বৰ্ণ মণ্ডিত কুসুম কোমল বিছনা। অধম ৰাক্ষস, পতিব্ৰতা নাৰীৰ হাতত ধৰি তই চৰম ভুল কৰিছ। জগতৰ ঈশ্বৰ প্ৰভু ৰামচন্দ্ৰৰ হাতত তোৰ মৃত্যু হ'ব। জগতৰ ঈশ্বৰ ইতিমধ্যে মোৰ সৈন্যই তোমাৰ ৰাম লক্ষ্মণক হত্যা কৰিছে সীতা। সীতা নৰধম ৰাক্ষস, ৰাম আৰু লক্ষ্মণৰ ঘৰত ছিঙি ভূমিত পৰিব। পৃথিৱীত ৰাৱণক বাধা দিব পৰা শক্তি কৰোঁ নহয় সীতা।